मोनसे दुखुनांथाव खौरां राजधानी एक्सप्रेसआव सोमोनांथावै सासे बर' फिसा आईटीबीपी जवाना रुंसारि जायो। बे रुंसारि जानाय आईटीबीपी जवाननि मुङानो जादों हाबिलदार नार्जारि। आईटीबीपी जवान हाबिलदार नार्जारिया सुथि लानानै फैनायनि उनाव ट्रेनजों गावनि डिउटियाव थांफिनबाय थानाय समावनो सोमोनांथावै राजधानी एक्सप्रेसआव रुंसारि जाना थायो। मोनथिनो मोननाय बायदिब्ला सालमारा महकुमानि खगरपुर दुलौराय गामिनि आईटीबीपी जवान हाबिलदार नार्जारिया सुथि जोबनायनि उनाव न'निफ्राय गावनि डिउटियाव राजधानी एक्सप्रेसजों थांबाय थानाय समाव गावनि जिरायग्रायाव उन्दुनानै थानाय समावनो रुंसारि जाना थायो। मख'नो गोनांदि थांनाय मोनाबिलिनि 8:30 रिंगायाव राजधानी एक्सप्रेस ट्रेनाव गाखोनानै उनथरांसल फारसे गावनि डिउटि फारसे ओंखारलांदोंमोन आईटीबीपी जवान हाबिलदार नार्जारिया। नाथाय हरखाबै दिनै फुङाव आलिगड़ स्टेशनाव ट्रेनाव थानाय दावबायारिफोरा जवानखौ थैनाय थासारियाव नुनो मोनो आरो बिथांनि नखरजों सोमोन्दो लाखिना खौरां हरो। आच्छा मक्तो तितिया माने फोन करी कल जे एनेका हाबिलदार नार्जारी एनेका चाकरी के बाद जे दिल्ली की हस्पिटाल की कय स्टेशन तो आसिल आलिगड़ हस्पिटाल तार डेड बडी तो पोৱা গৈছে। তাৰপাছত আমি ঘৰত আহি খবৰ কৰিলো যে মানুহজন যোৱাকালি ঠিক 8টা মান বজাত ঘৰৰ পৰা মানে সুস্থ শৰীৰে গৈছিল, মানে ঘৰৰ পৰা একদম ভালে ভালে গৈছিল। যাই মানে ট্ৰেনত राजधानी ट्रेनत उठिছিল মানুহজন। राजधानी ट्रेनत उठी ठीक যাই 10টা মানতো ফোন কৰিছে ঘৰত যে মই যাই আছো বুলি ট্ৰেনত। ঠিক তেনেকৈ আজি আৰু খবৰ পালো হঠাতে ইমান মানে সুস্থ শৰীৰে যোৱা মানুহজন হাবিলদাৰ নাৰ্জাৰীয়ে মানে তাক বোলে ডেড বডি পোৱা গৈছে, মানে ট্ৰেনতে শুই থকা অৱস্থাতে। এতিয়া আমাৰ মানে তেখেত কোনো মদ ভাং বা তামোল সিগাৰেট এইবিলাক কোনো নিচাজাতীয় বস্তু খোৱা নাছিল। ল'ৰাজন তেওঁ সময় আছিল আই থিংক 2009 মানত তেওঁ চাকৰিত ভৰ্তি হৈছিল আইটিবিপি কিবা জোৱানত। ঠিক মানুহজন যিহেতু কোনো মদ ভাং নাখায় বা নিচা বস্তু সেৱন নকৰে, ট্ৰেইনতে মানে কেনেকুৱা ধৰণৰ কিবা খুৱাইছে না কি আজিকালিতো বহুত মানে তেনেকুৱা বাতৰি বা কিবাতে শুনা পাই থাকোঁ। সো গতিকে যদি তেহঁতৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা যদি ভালদৰে তদন্ত কৰে, মানে আইটিবিপি ডিপাৰ্টমেণ্ট ফালৰ পৰা তদন্ত কৰে বা আমাৰ অসম চৰকাৰেও ভালদৰে যদি এইটো চালি জাৰি চাই তদন্ত কৰি যায়, যাতে পষ্টমৰ্টেমটো ভালদৰে কৰে বা কি খুৱাইছে বা কি না ফুড পয়জনে কিবা হৈছে তুই হ'লে আমি ভাল পালোহেঁতেন আৰু কি। ঘৰটো আমাৰ খগৰপুৰ ধুলাউৰা বুলি কয়। ঘৰত তেখেতৰ মা আছে আৰু ভাই আছে আৰু তেখেতৰ সহপত্নী আছে আৰু বাচ্চা এজন সৰু বাচ্চা 1.5 মহীয়া আছে বেচেৰা। সেই 1.5 মহীয়া নিজৰ বাচ্চাটোক মানে কিবা কৰিবৰ কাৰণে আহিছিল। চ' মানে সেইটো 2 মাহৰ কাৰণে ছুটি আছিল ল'ৰাজন। 2 মাহ তেওঁ চাকৰি কৰিছিল আইটিবিপি জোৱানত। তেওঁ পোষ্টিং আছিল উত্তৰাখণ্ডত।